চহৰে নগৰে এটা আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। সেই আতংকৰ পৰিৱেশটোৰ নাম হৈছে স্মাৰ্ট মিটাৰ। আজি অসম চৰকাৰে স্মাৰ্ট মিটাৰৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজক যিধৰণে স্মাৰ্ট লুণ্ঠন চলাইছে, সেই অতি দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথা। যিটো সময়ত চৰকাৰে অসমবাসী ৰাইজৰ খিলঞ্জীয়া ৰাইজৰ কথা কৈ তেখেতৰ নিৰ্বাচনত বৈতৰণা তেখেতে মুখ্যমন্ত্ৰী হ'ল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু নিৰ্বাচনত আসনত জয়যুক্ত লাভ কৰাৰ পিছত ৰাইজৰ যিসমূহ সমস্যা অভাৱ অভিযোগ আছিলে, অভাৱ অভিযোগ সম্পূৰ্ণৰূপে পূৰণ কৰাত ব্যৰ্থ হৈছে। আজি যাক মূল্যবৃদ্ধিয়ে ৰাইজক জুৰুলা কৰি খাইছে। আজি তাৰ পিছতে আদানীক তেখেতকে নিমন্ত্ৰণ জনাই আনি অসমৰ সৰ্বসাধাৰণ ৰাইজৰ ওপৰত ৰাম টাঙোন মাৰি স্মাৰ্ট মিটাৰৰ জৰিয়তে স্মাৰ্ট লুণ্ঠন চলাই আছে। সেই আজি প্ৰতিবাদী কাৰ্যসূচীৰ আমি অসম জাতীয়তাবাদী যুৱকে এটা কথা খুব স্পষ্টকৈ উলিয়াই দিব বিচাৰিছোঁ অসম চৰকাৰক যে 2026 চনৰ আগত যদি আপোনালোকে স্মাৰ্ট মিটাৰ বন্ধ নকৰে, মূল্যবৃদ্ধি যদি ৰোধ নকৰে, তাৰ লগতে যদি শিক্ষিত নিবনুৱাক আপোনালোকে যিধৰণে হিতাধিকাৰী সৃষ্টি কৰি আছে, এইবোৰ যদি বন্ধ নকৰি ৰাইজৰ যিসমূহ অভাৱ অভিযোগ আছে, এই অভাৱ অভিযোগসমূহ যদি আপোনালোকে পূৰণ নকৰে, আমি 26ত ঐক্যবদ্ধ হৈ এই বিজেপি চৰকাৰখনৰ কাৰণে কিন্তু ঐক্যবদ্ধ যুঁজ দিবলৈ সাজু হৈছোঁ।